Hello guys, namaskar. Welcome to my another video. Ahok আজি ভিডিওটো আৰম্ভ কৰো. আজি মোৰ লগত আমাৰ ধনু মানুহ আছে. আজি মানে আমাৰ গাঁৱত সমহিয়া বুঢ়া বিয়া পতা হৈছে. এয়া ৰাতিপুৱা নামঘৰত নাম লোৱা হৈছে. সকলো দয়া কৰিনে ইয়াত হাৱাত হৈছে. বিয়া মানে নামঘৰ ফিল্ডতে পতা হৈছে. বতৰ বৰ ভাল নহয়, সেইকাৰণে অলপ ভিডিও আন্ধাৰ লাগিছে. এফালে ভকতসকলে নাম লৈছে, যেহেতু বিয়াৰ দিনা ৰাতিপুৱা নাম গোৱা হয়. সকলোৱে নিয়মবিলাক বেলেগো হ'ব পাৰে, কিন্তু আমি ইয়াত ৰাতিপুৱা ভাগত নাম লয় ৰাইজে. বৰষুণ মানে এনেকুৱা বৰষুণ দিছে নহয়, টিং ফুটো হৈ গৈছে. এইফালে পুৰা ৰিচিপশ্যনৰ কাৰণে তৈয়াৰ হৈ আছে. গাঁৱৰে সকলো মহিলাই চব্জি কাটি দিছে, যেহেতু কাৰিকৰ অনা নাই. গাঁৱৰে ল'ৰাকেইজনে বনাম বুলি কৈছে আৰু খানাটো ইহঁতে বনাই আছে. ভাতটো হৈছে আৰু পিঁয়াজ কাটিং কৰি আছে সিহঁতে. দুপৰীয়া 1:30 বজাত খানা খোৱা হ'ব, মানে খাব পাৰিব আৰু. এইফালে চালাড কাটি দিছে, বেঙেনা কটা হৈ গ'ল. মাছ ফ্ৰাই হৈ আছে পুৰা. চালাড, জ্বলা চব্জি, দাইল আৰু ইফালে মাছ হৈ আছে. ইতিমধ্যে খানা খোৱা আৰম্ভ হৈ গৈছে. ভকতসকলে ইয়াত তলত খাইছে ফ্ল'ৰত, আৰু ডেকাসকলে টেবুলত. টেবুলত খাই আছে. বতৰটো বৰ ভাল নহয়. বতৰটো ভাল হোৱা হ'লে আৰু ফূৰ্তি লাগিলেহেঁতেন. এই বছৰ ইমান বৰষুণ নহয়. বহাগ বিহু আগৰ পৰা বতৰ বেয়া. এইফালে সন্ধিয়া হোৱাৰ লগে লগে হোমযজ্ঞ আৰম্ভ হৈছে আৰু. বামুণে ইয়াৰ প্ৰতিজন দৰাকে মানে তুলসী মালা পিন্ধাই আছে. ভিডিঅ'টোত সম্পূৰ্ণ বিয়াখন দেখুৱাব পৰা নাই, অলপ মাজে মাজে দেখাইছোঁ আৰু আপোনালোকক. আৰু অৰিজিনেল ভইচটো দিব পৰা নাই, সেইটো ভইচ অভাৰ কৰিছোঁ মই. আৰু দুজন আছেগৈ তুলসী মালা পিন্ধাবলৈ. এনেদৰে প্ৰিপেয়াৰ হৈ আছে আৰু লাহে লাহে.
হোম যজ্ঞ আৰম্ভ হ'ব এতিয়া হোম যজ্ঞ আৰম্ভ হৈ গ'ল কইনাও বহুৱালেহি ভাতলত দেৱে পূৰা মন্ত্ৰ পঢ়ি আছে সেইকাৰণে প্ৰথমেই ছোৱালী আগতে বিয়া পাতি আনিব লাগে চুৰ কৰি যাতে আনিব নালাগে নহ'লে এনেকৈ ল'ৰা ছোৱালীকো লাজ পাবলগীয়া হ'ব বুঢ়া বিয়া পাতি হ'লে আখৈ দিব এতিয়া ইমানেই আছিল আৰু বিশেষ নাই ইয়াৰ পিছতে সামৰণি হ'ব হোম যজ্ঞ সামৰণি হোৱাৰ লগে লগে আৰু বিয়া শেষ হ'ব ভিডিঅ'টি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল বটনটো দবাই দিব লাইক কৰিব শ্বেয়াৰ কৰিব থেংক ইউ